হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি বতৰটো ইমান গৰম, চাওকচোন ইমান ৰ'দ ওলাই আছে। ইমান গৰম, ভাবিলোঁ আজি বতৰৰ ফল বৰটেঙা এটাকে খাওঁ। এইবাৰ পিছে মই প্ৰথম খাইছোঁ দেই। আপোনালোকে খালেনে নাই মোক কমেণ্ট কৰি জনাবচোন। এনেকুৱা গৰমৰ বতৰত লগ হৈ বৰটেঙা খাই বহুত ভাল লাগে নহয়নে? মই বৰটেঙাৰ বাকলিটো দুইটা ছাইডৰ পৰা এনেদৰে গোল গোলকৈ কাটি লৈছোঁ। বৰটেঙাটো মই কিয় এনেদৰে কাটিছোঁ জানেনে? মই যেতিয়া সৰু আছিলোঁ তেতিয়া এনেদৰে আমি দুই পিনৰ পৰা কাটি লৈ তাল খেলিছিলোঁ। আপোনালোকে বাৰু কেতিয়াবা এনেদৰে খেলি পাইছেনে জনাবচোন। মই বৰটেঙাৰ বাকলিবোৰ ভালদৰে গুচাই ল'লোঁ দেই। তাৰপিছত বৰটেঙা খাবলৈ বাৰীৰ পৰা কলপাত এখিলা কাটি আনিলোঁ। এয়া মই বৰটেঙাটো ভালদৰে কাটি আছোঁ গুচাই ল'বৰ কাৰণে। বৰটেঙাটো গুচাই থাকোঁতে মোৰ যে ইমান লোভ লাগিছিল, মই যে এনেদৰে খাই পেলাম, কিন্তু মই লোভবোৰ সামৰি বৰটেঙাটো ভালদৰে গুচাই ল'লোঁ। এনেদৰে নিজেই কৰি খাবলৈ অলপ কষ্ট যেন লাগে, কিন্তু লগত সকলোবোৰ থাকিলে বহুত ভাল লাগে দেই। মই কলপাতখিলাত অকণমান নিমখ তেল লৈ লৈছোঁ আৰু এয়া চাওক ৰঙা দুটা পকা জলকীয়া। নিমখ আৰু তেলখিনি মই প্ৰথমে ইয়াত দি দিছোঁ। তাৰপিছত মই ইয়াত জলকীয়া দুটা দি দিছোঁ। জলকীয়া দুটা ইয়াত ভালদৰে মোহাৰি লৈছোঁ আৰু ইয়াত অলপ জ্বলা হ'লে খাই বহুত বেছি ভাল লাগে। টেষ্টটো বহুত বেছি ধুনীয়া লোভনীয় হয়। এয়া চাওক মোৰ কিন্তু ৰেডি হৈ গৈছে দেই। মোৰ লোভৰ পানী পৰি গৈছে। মোৰ যে ৰৈ থাকিবলৈ ইমান কষ্ট হৈছে। খাই দিওঁ দেই, আপোনালোকেও এনেদৰে খাই চাবচোন। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ